কালি দেৰিকৈ গম পোৱা গ'ল ৰিপৰ্ট কৰোঁতে অকণমান দেৰি হ'ল ত' আমি এতিয়া আহি চাইছোঁহি CID টিম আহিছে ৰাতিপুৱা CID টিমে আহি পেলাই গোটেইখন গোটেই জেগাটো ভালকৈ চাইছে ইনভেষ্টিগেশ্যন চলি আছে আৰু আমি নিশ্চয় মানে উলিয়াম কোনে গৈছে এগৰাকী যিহেতু প্ৰাণ গ'ল কি তেওঁলোকৰ পৰা লৈ গ'ল সেইটো কিবা তথ্য পালেনে মানে টকা পইচা তথ্য মানে পুৰা তথ্য এতিয়াও দিব পৰা নাই কাৰণ আপোনালোকে জানি যে যিগৰাকী তেওঁৰ হেৰি আছিলে বৰ্মনৰ ৱাইফ আছিলে এটা শ্বকত গুচি যায়তো মানুহ আৰু এটা ডেথ হৈ যোৱাৰ পাছত মানে তেওঁৰ গোটেই বস্তুখিনি চোৱা নাই কাৰণ এজন মানুহৰ প্ৰাণ দিয়াটো ডাঙৰ কথা ত' এতিয়া তেওঁলোক মানে হস্পিটেলত আছে মেডিকেল হৈ আছে ঘূৰি খালি আমি গম পাইছোঁ যে হয়তো টকা পইচা নিছে আৰু অৰ্নামেণ্টছ নিছে এইখিনি আমি গম পাইছোঁ আৰু আমি গোটেই নলবাৰী পুলিচে লাগি আছে আৰু আমি নিশ্চয় আজি দৌলাহালতো এনেকুৱা ঘটনা এটা ঘটিছে আমাৰ প্ৰতিপক্ষ আহিছে দৌলাহালতো এনেকুৱা এটা ঘটনা ঘটিছে এগৰাকী মহিলাক বান্ধি ধৰি তেওঁৰ পৰা সমান গণনা সকলো লৈ যোৱা হৈছে ৰাতি এইটো আচলতে নলবাৰীৰ এইটো দ্বিতীয় ঘটনা কি হৈছে আচলতে কেনেকুৱা ধৰণৰ চবেই ভয়ৰ সংকট আছে এতিয়া হয় এইটো কালি হৈছেহে প্ৰথম মানে এইটো ঘটনা এইটো চিন্তা কৰিবলগীয়া হেৰি নহয় এটা হৈ গ'ল আমি এতিয়া তদন্ত চলি আছে আৰু নিশ্চয় আমি ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত ক'ব খোজা নাই কিছুমান লিড আছে আমি সেইটো ফ'ল' কৰিম CID সদায় যিটো কৰে মানে আমাৰ ফিংগাৰপ্ৰিণ্টছ হওক হেৰি হওক CID টিমটো আহিলে গোটেই ক্ৰাইম চিনটো ভালকে তেওঁলোকে তদন্ত কৰে সেইটো কৰা এতিয়া যিহেতু মানুহৰ লাইফ আৰু প্ৰপাৰ্টি দুটাই এতিয়া একেবাৰে নিৰাপত্তা নহয় কাৰণ ঘৰতে মাৰি থৈ কষ্ট কৰিব অসম আৰক্ষীৰ ফালৰ পৰা নহয় তেনেকুৱা কথা নহয় কেতিয়াবা হয়তো এইটো কি আমি এতিয়ালৈকে আমি যিহেতু চাই আছো পুৰা কথাটো ওলালেহে আমি ক'ব পাৰিম তেনেকুৱা নহয় এটা ঘটনা ক'ৰবাত হৈ যাব পাৰে হয়তো চুৰিৰ ঘটনা কিন্তু